গুড ইভিনিং। বৰ্তমান মই উপস্থিত হৈছোঁহি অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ৰঞ্জন খোৰাৰ বাসগৃহত। তেখেতৰ বাসগৃহটো আছে বৰবাৰীত, মানে গুৱাহাটী পদ্মাৰ কাৰৱালটোৰ ওচৰতে চন্দ্ৰগিৰি পথেদি সোমাই আহিব লাগে। এতিয়া মই আহি তেখেতৰ ঘৰত প্ৰৱেশ কৰিছোঁ। কলিং বেলটো বজাই লৈছোঁ। পালোহি। একদম নামৰূপৰ পৰা হয়, বহুত মাত কৰিব আহিলোঁ আৰু নামৰূপৰ পৰা আহিছে। হয় হয় বহক হয় বহক বহক। হয়। বাকী ভালে আছে? আছোঁ দিয়ক, মোৰ দৰ্জাখন মাৰি লওঁ, ঠাণ্ডা। হয়, বহুত ঠাণ্ডা পৰিছে। বহুত ঠাণ্ডা পৰিছে। মই এতিয়া ব্ৰহ্মপুত্ৰ ব্ৰীজ কাৰ্নিভেল চাই আহিলোঁগৈ। মানে বহুত ভাগৰ লাগি আহিছে, তথাপিতো আপোনাৰ দৰ্শন কৰিবলৈ আহিলোঁ আৰু। দেহাটো ভাল নহয় মানে। কেমেৰাটো মোবাইলটো মই লৈ ল'লোঁ এতিয়া। মানে মানুহজন আহিছে, মানুহজনৰ অকণমান হাতৰ মানে ঘূৰাটো হৈছে। এয়া আপুনি পালেহি পালেহি মানে নামৰূপৰ পৰা আহিছে। ক'ত গৈছিলে বুলি কৈছিলে আপুনি এতিয়া? এতিয়া ব্ৰহ্মপুত্ৰ কাৰ্নিভেল গৈছিলোঁ, এই ফেঞ্চি বজাৰ MG ৰোডত, মানে ৰজাদুৱা ঘাটেদি গৈছিলোঁ। এই কাৰ্নিভেল গৈছিলে। কাৰ্নিভেলৰ পৰা মানে নামৰূপৰ পৰা মোক লগ কৰিবলৈ আহিলে, কিন্তু মানে কি আজি মই কৈছোঁ মোৰ গাটো একদম বেয়া। মানে কি কালিৰ পৰা পেটৰ অসুখ হৈ আছে, সেইকাৰণে মানে মাতটো আপোনালোকে গম পাইছেই। গতিকে মানুহজন ইমান দূৰৰ পৰা আহিছে, কথা এটা পাতোঁ বুলি আহিছোঁ। এয়া মানে ক'ৰ পৰা আহিছিলোঁ বুলি কৈছে? কাৰ্নিভেলৰ পৰা। আপুনি আহিছিলে কেতিয়ালৈ বাৰু? মই আহিছিলোঁ 31 ডিচেম্বৰ নিশাটো গুৱাহাটীত কটাওঁ বুলি ভাবিলোঁ আৰু মোৰ ফ্ৰেণ্ডৰ তাত আহিছিলোঁ। তাৰপিছতে নিশাটো কালি কটালে। এতিয়া আপুনি এনেই এইকেইদিন আছেই গুৱাহাটীত? কাইলৈ মই ঘৰলৈ ঘূৰি যামগৈ। এতিয়া পাঞ্জাৱাৰীত মোৰ বন্ধু এজনৰ ঘৰত থাকিমগৈ। মানে পাঞ্জাৱাৰীত বন্ধু এজনৰ ঘৰত থাকিব। মোৰ ওচৰলৈ আহিলে মানে নিজকে ভাল লাগিছে যে নামৰূপৰ পৰা মানে ইয়াত মোক লগ কৰিলে। আৰু আচলতে কি নামৰূপত মানে এটা কাৰণে ভাল লাগে, নামৰূপত মই পঢ়া নামৰূপ থাৰ্মেল হাইস্কুলত মই পঢ়িছিলোঁ 74, তাৰ পৰাই পাছ কৰিছিলোঁ। গতিকে মানুহজন নামৰূপত যেতিয়া আহিছে ভাল লাগিলে আৰু। বাকী তেখেতে ক'ব কি কয়, মানে অলপ সময় কেমেৰাটোত মোবাইলটো তেখেতৰ পৰা মই ল'লোঁ। মই লৈ পেলাই এইখিনি কৰি আছোঁ। কি কয় জানো এতিয়া? হয় হয়, মই খুৰাৰ ঘৰত চাহ খালোঁ। খুৰা ইমান অসুস্থতা স্বত্বেও ঘৰত মানে চাহৰ ব্যৱস্থা কৰিলে, খুব ভাল লাগিলে। কিন্তু চাহৰ খাই থকা অৱস্থাত ভিডিঅ'টো কৰা নহ'ল আৰু। কিন্তু আপোনালোকে মানে দেখিছে এতিয়া খুৰাৰ ঘৰত কিমান ভাল লাগিছে আহি পেলাই। তাৰপিছতে বাকী সকলো মানে অলপ অসুস্থ হৈ আছে ঘৰৰ সদস্যবিলাক। বাকী তেওঁ সৰুজন সন্তান মানে আহি পাইছে ডিউটিৰ পৰা, তেখেতৰ মাত লগালোঁ। এতিয়া মই লাহেকৈ ঘৰৰ পৰা বিদায় ল'ব লৈছোঁ আৰু। খুৰা গুড নাইট জনাই এতিয়া বিদায় ল'ম, কাৰণ তেখেতো বহুত দিনটো আজি ভাগৰি জুগৰি আছিলে। গাও অলপ বেয়া আছিলে বুলি জনাইছিলে। তাৰপিছতো মোক লগ পাই ভাল পাইছে বুলি জনাইছিলে। ভাল লাগিছে, মোৰ কিমান ভাল লাগিছে মই বুজাব নোৱাৰোঁ। মানে মোৰ এতিয়া মানে তেখেতে ক'লে, মানে মই আচলতে কি মই আজি কৈছিলোঁ, এবাৰ প্ৰথমতে কৈছোঁ যে আজি মানে একদম বেয়া। কালি ৰাতিৰ পৰা কি হ'ল যে ফুড পয়জনিং হ'ল নে কি হ'লগৈ গম পোৱা নাই। মানে পেটটো একদম মানে চলিলে, বমি হ'লগৈ, হেৰি হ'লগৈ। মানুহজন আহিলে মানে ভালদৰে মই কথাও পাতিব নোৱাৰিলোঁ, সেইকাৰণে নিজৰ মনটো বেয়া লাগিছে। তথাপিতো আৰু যিকণ পাৰোঁ সেইকণকে দিলোঁ আৰু। ধৰি লওক এতিয়া মানে যেনেকৈ আপ্যায়ন কৰিব দিছিলে সেইদৰে আপ্যায়ন কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ মানুহগৰাকীও বেয়া, মানে সকলোৱে কৰি আছোঁ। সেয়েহে আৰু গতিকে কি খুৰাৰ ঘৰ পৰা যাব লৈছোঁ আৰু। ঠিক আছে, ওলাইছোঁ আৰু লাহেকৈ। হ'ব বাৰু, হ'ব, ঠিক আছে, যাওকগৈ। কেনেকুৱা পালে আৰু বেয়া নাপাব আৰু, কি কৰিব। ধৰি লওক মই কৈছোঁ আৰু সেয়া। গতিকে নিশ্চয় আকৌ কেতিয়াবা লগ পাম। সেয়াই। অ'কে, গুড নাইট খুৰা। অ'কে, গুড নাইট।